তো হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো ইয়াত ৰেফাৰ কোডটো নাইকিয়া বাৰু, আপোনালোকক ৰেফাৰ কোডটো দি দিম মই। ৰেফাৰ কোডটো দিলে আৰু এক্সট্ৰা বনাছো পোৱা যায়, সেইকাৰণে সেইটো লাগে মানে আপোনালোকৰ লগত কথা দিয়ে বা নিদিয়ে। তো ইয়াত চাইন আপ কৰি ল'ব। আপোনালোকৰ তলত লিখা আছে চাইন ইন উইথ গুগল, তাত মাৰিলে আপোনালোকৰ জিমেইলত অ'পেন হৈ যাব, ঠিক আছে। তো মোৰ এটা এপ ইনষ্টল হৈছিলে, সেইকাৰণে মানে প্ৰব্লেম হৈ গৈছে এতিয়া। আৰু এনেকাত কেপচা আহিব, চাই লওক। আপোনালোকৰ এনেকাত আহিলে আপোনালোকে কেপচাটো ফিল কৰি ল'ব। ওপৰত লিখা থাকিব ট্ৰেইন, বাছ, তেনেকাত। তো ঠিক আছে, মই আৰু এবাৰ ৰিট্ৰাই কৰি লওঁ। তো এপ এটা ইনষ্টল হৈ গৈছিলে যে, সেইকাৰণে প্ৰব্লেম হৈ গ'ল মানে খেলি মেলি। তো ইয়াত লিখা আছে বাছ কি, তো মটৰ চাইকেল, তাৰপিছত ভেৰিফাই মাৰিব। অলৰেডি দেখাই আছে, আকৌ আৰু এবাৰ মানে অঁতৰাই পেলাই ইয়াত চাইন আপ কৰি লওঁ। তো ঠিক আছে, মোৰ ইয়াত মানে এপটো ইনষ্টল হৈ গৈছিলে যে, সেইকাৰণে খেলি মেলি কৰি দিলে। আপোনালোকক এনেকুৱা নকৰে বাৰু। তো প্লিজ এগ্ৰি টু টিম, ওপৰত এইটো ট্ৰিক কৰিবৰ কাৰণে নাপাহৰিব, ঠিক আছে। তাৰপিছত কেপচা আহিলে কেপচাটো পটাপট ফিল কৰি দিব। মোৰ হৈ যাব এতিয়া। আপোনালোকৰ এপটো ডিছক্ৰিপশ্যনত আছে, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব, লিংকটো আছে ডিছক্ৰিপশ্যনত। তো এপটো মানে চাই লওঁ আপোনালোকে। তো অ'পেন কৰিলে এনেকুৱা এটা আহিব ইণ্টাৰফেচ, ৰেফাৰ এণ্ড আৰ্ণ। ইয়াত ৰেফাৰ কৰিব বেছি নোপোৱা, 5 টকা। আচ্ছা, তো ঠিক আছে। এইটো মানে পইচা আপোনালোকৰ ইনষ্টেণ্ট সোমাই যাব, আপোনালোকে টেনশ্যন ল'ব নালাগে পইচা পাওঁ নাপাওঁ। আপোনালোকৰ যদি 2 টকাও হৈ যায়, তেতিয়াহ'লে 2 টকাটোও পাব। আৰু ইয়াত কইন হিচাপে পাব, ৰেফাৰ এণ্ড আৰ্ণ। তো ঠিক আছে, আপোনালোকে যেতিয়া ৰেফাৰ কৰিব এইটো 5 টকা পাব। আৰু যাক ৰেফাৰ কৰিব সি যিমান টকা ইনকম কৰিব, আপোনালোকে তাৰ 5% পাই থাকিব মানে লাইফ টাইম। সেইটো ঠিকে আছে, ৰেফাৰ এণ্ড আৰ্ণ মানে ঠিকে আছে। তো ইয়াত যদি আপোনালোকে ৰেফাৰ কৰিব নোৱাৰে, ঠিক আছে, যদি ৰেফাৰ কৰিব নোৱাৰে তেতিয়া আৰু অপশ্যন আছে পইণ্ট কালেক্ট কৰিবৰ কাৰণে, স্পিন আছে আৰু গেমো আছে। ওপৰত টুডে ষ্টৰি, এইটো মানে এভেইলেবল বেলেঞ্চ মোৰ 10 কইনছ মানে 1 ৰুপিজ, ঠিক আছে। তো ইয়াত 2 ৰুপিজ হ'লে মানে ইয়াত পে'টিএমত উইথড্ৰ কৰি ল'ব পাৰি। ওপৰত দেখা আছে 20 কইনছ, 50 কইনছ। আপোনালোকে চাই ল'ব যদি আপোনালোকে পাৰে। তো ইয়াত আপোনালোকে ল'ব পাৰে, ঠিক আছে। ফ্ৰী ফায়াৰ ডায়মণ্ডো ল'ব পাৰে আৰু গুগল প্লে কাৰ্ডো ল'ব পাৰে। এইটো আপোনালোকৰ লগত কথা, আপোনালোকে কি লয়। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ছাপোৰ্ট কৰিছে বাৰু, মোৰ বহুত দিন মানে চেনেলটোত কাম কৰা নাছিলোঁ, আকৌ ষ্টাৰ্ট কৰিছোঁ চেনেলটো। তো আপোনালোকে ছাপোৰ্টো কৰি আছে, সেইকাৰণে থেংকছ। তো আপোনালোকৰ কাৰণে এনেকৈ ভাল ভাল এপ লৈ আনি থাকিম, আপোনালোকৰ ভাল পইচা ইনকম কৰিব পাৰিব। তো আপোনালোকক দেখাই দিওঁ স্পিন এণ্ড উইন ডেইলি। ইয়াত মানে আপোনালোকে ডেইলি 12টা স্পিন পাব, ঠিক আছে। তো 12টা স্পিনত আপোনালোকে মানে এটা স্পিন কৰাৰ পাছত 1 ঘণ্টাৰ পাছত আৰু এটা স্পিন কৰিব পাৰিব। এনেকুৱাত নহয় যে লগে লগে কৰিব পাৰিব, ঠিক আছে। এড চলিলে এডটো কাটি দিব আপোনালোকে, ঠিক আছে। তো ইয়াত মোৰ 11 কইন হৈ গ'ল। একবাৰ ৰিফ্ৰেছ কৰিলে মোৰ ওপৰত 11 কইন শ্ব' হ'ব, কিন্তু কৰা নাই, ঠিক আছে। তো আপোনালোকক দেখাই দিওঁ, ওপৰত 3 ডট আছিলে, তাত আপোনালোকে প্ৰেছ কৰিলে এই চব অপশ্যন আহি যাব। আপোনালোকৰ ৰেফাৰ, স্পিন এণ্ড উইন, ৰিডিম হিষ্টৰী, এইটো ৰেফাৰ এণ্ড আৰ্ণ। আপোনালোকে যদি ৰেফাৰ কৰিব বিচাৰে তেতিয়াহ'লেও কৰিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত। আজিকালিতো চবেই কলেজ ষ্টুডেণ্ট ন, তো ৰেফাৰ কৰিব পাৰিব, তো ইজিলি হৈ যাব। তো ইয়াত আপোনালোকে আছে, এয়া মানে অল টাস্ক। ইয়াত আপোনালোকে মানে এপ এনেকুৱাত দিয়া থাকে, এপ চব আপোনালোকে ইনষ্টল কৰি অ'পেন কৰিব লাগে, ঠিক আছে। ইনষ্টল কৰি অ'পেন কৰি 2-3 মিনিট ৰখিব, তাৰপিছত আপোনালোকৰ সেইটো কাটি পেলাই ইয়াত যেতিয়া আহিব তেতিয়াহ'লে ইয়াত কইনছ কালেক্ট হৈ যাব। মানে শ্বৰ্টকাটত কৈ দিওঁ, আপোনালোকে এপ ইনষ্টল কৰিব, তাৰপৰা তলত লিখা আছে ইনষ্টল, চাইন আপ, ৱাটচ ভিডিঅ', চব মানে বেলেগ বেলেগ এপৰ কাৰণে বেলেগ বেলেগ আছে। তো গেম এপ থাকিলে তাত লিখা থাকিব প্লে 1 গেম 2 গেম তেনেকুৱাত। তো আপোনালোকে কৰিব পাৰে।
ঠিক আছে। ইয়াত আপোনালোকে এপ ইনষ্টল কৰিলেও পইণ্ট দিব। তো ইয়াত মিনিমাম উইথড্ৰ 2 টকা আছে। তো এইটো মানে এনেই এক্সট্ৰা ওলাই যায় আৰু ইমান। আৰু এপ ইনষ্টল কৰিলে ভাল মোটামুটি পইচা ইনকাম কৰিব পাৰিব ডেইলি 100 ৰুপিজ। তো চাই ল'ব আপোনালোকৰ সুবিধা মতে। যদি এইটো এপ এনেকুৱা নহয় যে এইটোৱে এপ আছে আৰু মানে এইটো মেথড আছে পইচা কমোৱা, আৰু বহুতো আছে আনি থাকিম এনেকুৱা ভিডিঅ'। যদি আপোনালোকৰ সুবিধা হয় তেতিয়াহ'লে ইউজ কৰিব। আৰু এনেকুৱাত কিবা এপত আপোনালোকে পটককৈ ডিপ'জিট কৰি নিদিব। ডিপ'জিট কৰি দিলে মানে ৰিস্ক থাকে, আপোনালোকে পইচা পাব কি নাই, তেনেকৈ আপোনালোকৰ এনেকুৱা লুটিয়ে থাকিব, আপোনালোকে গম নাপাব। ঠিক আছে। এইটো ভিডিঅ' লিষ্টত আপোনালোকে ইয়াত ভিডিঅ' চাই পেলাই কইন আৰ্ণ কৰিব পাৰিব। ভিডিঅ' চাই পেলাই আপোনালোকক দেখাই দিম বাৰু এটা ভিডিঅ' চলাই পেলাই। তো ইয়াত ৱাটছ না তাত প্ৰেছ কৰিলে আপোনালোকৰ ডাইৰেক্ট ইউটিউবত ৰিডাইৰেক্ট হৈ অ'পেন হ'ব। ইউটিউবত অ'পেন হ'ব। ঠিক আছে। তো আপোনালোকে ইউটিউবত ভিডিঅ' চাই ল'ব। চোৱাৰ পাছত আপোনালোকে এপটোৰ কথাও দিয়া আছে ভালছে, চালে আপোনালোকে গম পাই যাব। তো মই এপটো কৈ দিছোঁ মোটামুটি কেনেকৈ আছে এপটো। ঠিকে আছে। মানে আপোনালোকে ৰেফাৰৰ ওপৰত আৰু আপোনালোকে ৰেফাৰ কৰিলে মোটামুটি ইনকাম কৰিব পাৰে। আৰু বাবল শ্বুটাৰ গেম আছে, সেইটো আপোনালোকে খেলিব পাৰে। ওপৰত যে ৰাউণ্ড দিয়া আছে সেয়া KBC কুইজ খেলি পেলাইও পইচা ইনকাম কৰিব পাৰে। তো উইন প্ৰাইজ, জইন টেলিগ্ৰাম, এইসব আপোনালোকে কৰিব নালাগে। গেমছ আছে, গেমছ যে লিখা আছিলে তাত প্ৰেছ কৰিলে আপোনালোকে এইটো দেখা পাব কোনে কিমান টকা জিকিছে। তো ওপৰতো 100 ৰুপিজ এনেকুৱাত আপোনালোকে চেক কৰিব পাৰে। ঠিক আছে। তো কিবা সুধিব থাকিলে কমেণ্ট বক্সত সুধিব, নহ'লে ইনষ্টাগ্ৰামত আপোনালোকে সুধিব পাৰে। ভিডিঅ'টো যদি লম্বা হৈ গৈছে তো ভালছে চাব, আপোনালোকৰ কাৰণে ভালছে বনাই দিছোঁ আৰু চব কথা কৈ দিছোঁ। স্কিপ নকৰিব, স্কিপ কৰিলে মানে বুজি নাপাব মাজত ক'ত কি হ'ল, সেইকাৰণে স্কিপ নকৰিব, ভাল কৰি চাব। আৰু কিবা সুধিব থাকিলে সুধিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ' চব ভালছে বনাব পাৰোঁ আৰু ভালকৈ বনাম। ঠিক আছে।